মই এটা বস্তু আছোঁ এইটো মোৰ হৰিণাত নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি যাই আছোঁ চিৰাখানাত। বহুত আগতে গৈছিলোঁ চিৰাখানাত, কিন্তু এতিয়া যোৱা নাছিলোঁ। আজি আৰু আমি লগৰকেইটাৰ লগত যাই আছোঁ এতিয়া চিৰাখানাকলৈকে। যাই কিনে এইটো দেখা পালোঁ। এইটো কি চৰাই হয় মই ভালকৈ গম নাপাওঁ, একদম সঠিক কৰি গম পোৱা নাই মই দেই। আৰু এইটো হৈছে পক্ষী, দেখা পাইছে না? দুটা আছে ইয়াতে, আধাৰ খাইছে সিহঁতে। আৰু ইফালে গড় হৰিণাৰ লগত একেলগে ঘূৰি পাকি খাই আছে, গছৰ পাত খাই আছে। কি মিলা প্ৰীতি, কি মজা লাগে আৰু পৰিৱেশটো কি ধুনীয়া। হৰিণাৰ লগত একেলগে ধুনীয়া কৰি খাই আছে। আৰু এইফালে পুৰা শুই আছে একজনে খাই আছে। এইফালে এইটো গছৰ পাত খাই আছে হৰিণাটো, একদম ধুনীয়া কৰি খাই আছে গছৰ পাত। আৰু এইটো দেখিছেনে হৰিণাৰ জাক, একে জাকত মানে খাই আছে, যেনেকৈ আমাৰ ছাগলীবিলাকে খাই থাকে এনেকৈ খাই আছে দেই। এইটো বগা হৰিণা দেখা পাইছে কিছুমানে। আৰু এইটো বাঘ শুই আছে পুৰা একদম বন ৰজা, বিন্দাছ টোপনিত লালকাল একদম। আৰু এইটো আছে ভালুক, ইয়া খোজ দেখা পাইছে না নাই? খোজ ই একদম খোজকাঢ়ি একদম বিন্দাছ কৰি আছে। কিবা মাথা মাৰি আছে সি। গুহাতে যাব নেকি এতিয়া, তাৰ গুহাত। আৰু এটা ওপৰত উঠি একদম পুৰা ডিউটি দি আছে, চন্দ্ৰী ডিউটি নিৰীক্ষণ কৰি আছে পুৰা একদম। আইয়া দেখিছে না এইটো কি পুৰা চিকাৰ গছৰ ওপৰত উঠি। আৰু ইফালে আপোনাক দেখাই আছোঁ সাপ, এইয়া সাপ, অজগৰ সাপ, বগা সাপ, কি নাম নাজানো দেই মই, কিন্তু ধন্যবাদ, ইমানে আছিল।